নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আজি আপোনালোকলৈ বুলি এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এইটো মই নিজে ফেব্ৰিক কৰা এযোৰ মেখেলা চাদৰ। এইযোৰ পলিপাটৰ হয়। ইয়াত মই ফেব্ৰিক কৰিছোঁ। ইয়াত দেখিবলৈ গীটাৰ ফেব্ৰিক দিছোঁ। ইমান ধুনীয়া লগা হৈছে। এইখন হৈছে মেখেলা। এইখন ইয়াৰ চাদৰখনত মই চাইডটোত ফুল আঁকি দিছোঁ, মাজত খালী কৰি ৰাখিছোঁ। ফুল